নমস্কাৰ, আপোনালোকে চাই আছে বিজিলি টেক ইউটিউব চেনেল আৰু আজি আমি কথা পাতিম যে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ পিছফালে যোনডাল ব্লেক ষ্ট্ৰিপ থাকে সেই ষ্ট্ৰিপডালৰ বিষয়ে আজি আমি কথা পাতিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আহিলো আমি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আমি কি কাৰণে ইউজ কৰা এইটো মই নকলেও হ'ব, আপোনালোক সকলোৱে জানে। তো এতিয়া আমি কথা পাতিম যে ক্ৰেডিট কাৰ্ড বা যোনখন ডেবিট কাৰ্ড, চ' সেই ডেবিট কাৰ্ডখনৰ পিছফালে যোনডাল ব্লেক ষ্ট্ৰিপ থাকে বা ব্লেক লাইন থাকে সেই লাইনডালৰ বিষয়ে আজি আমি কথা পাতিম। চ' সেই যোনডাল ব্লেক ষ্ট্ৰিপ, সেই ব্লেক ষ্ট্ৰিপডাল এডাল সাধাৰণ ব্লেক ষ্ট্ৰিপ নহয়, সেইডাল হৈছে মেগনেটিক এডাল ষ্ট্ৰিপ। চ' মেগনেটিক ষ্ট্ৰিপ মানে হৈছে, মই আপোনালোকক বুজাই দিছোঁ যে আগতে আমি যিটো টেপ, অৰ্থাৎ আমি আগতে যোনটো গান শুনিবৰ কাৰণে টেপ ইউজ কৰিছিলোঁ, সেই টেপটোত কি হয়, আমি কেছেট ভৰাবলগীয়া হৈছিলে আৰু সেই কেছেটবোৰ কি হৈছে কিছুমান ৰীল থাকে, সেই কেছেটবোৰত কিছুমান ৰীল থাকে আৰু যিবোৰ ৰীলত আমাৰ যোনটো মিউজিক, সেই মিউজিকটো ষ্ট'ৰ হৈ থাকে। আৰু যেতিয়া আমি সেই কেছেটখন আমি টেপটোত সোমোৱাই দিওঁ আৰু সোমাই যেতিয়া আমি প্লে কৰি দিওঁ, সেই প্লে কৰি দিয়াৰ লগে লগে আমাৰ যোনটো মিউজিক, সেই মিউজিকটো আমাৰ প্লে হৈ যায়। চ' সেই ঠিক তেনেদৰে আমাৰ যোনটো সেই ৰীল হয়, চ' সেই তেনেকুৱা এডাল ৰীল আমাৰ যোনটো আমাৰ ক্ৰেডিট কাৰ্ড বা আমাৰ ডেবিট কাৰ্ড আছে, সেই ডেবিট কাৰ্ডখনৰ পিছফালে লগোৱা থাকে। আপোনাৰ যোনডাল আপোনালোকে দেখে যে ব্লেক ষ্ট্ৰিপ, চ' সেইডাল ঠিক এডাল মেগনেটিক ষ্ট্ৰিপ। আৰু সেই মেগনেটিক ষ্ট্ৰিপডালত কি হৈ থাকে, আপোনাৰ ATM-খনৰ একাউণ্ট নম্বৰ হ'ব পাৰে, আপোনাৰ নাম হ'ব পাৰে, আপোনাৰ এড্ৰেছ হ'ব পাৰে। চ' এইবিলাক যিখিনি আপোনাৰ পইচা উলিয়াবৰ কাৰণে যোনখিনি তথ্য লাগে, চ' সেই গোটেইখিনি তথ্য আপোনাৰ সেই যোনডাল ব্লেক ষ্ট্ৰিপ থাকে, সেই ব্লেক ষ্ট্ৰিপডালত ষ্ট'ৰ হৈ থাকে। আৰু যেতিয়া আপোনালোকে ATM হওক বা শ্বপিং মলতে হওক, আপোনালোকে যেতিয়া সেই ক্ৰেডিট কাৰ্ডখন বা ডেবিট কাৰ্ডখন আপুনি চুৱাইপ কৰে, সেই চুৱাইপ কৰাৰ লগে লগে কি হয়, আপোনাৰ যোনটো মেচিন, চ' সেই মেচিনটোৱে যোনডাল ব্লেক ষ্ট্ৰিপ, চ' সেই ব্লেক ষ্ট্ৰিপডাল স্কেন কৰে আৰু এই স্কেন কৰাৰ পিছত মেচিনটোৱে আপোনাৰ যিখিনি তথ্য, অৰ্থাৎ নাম হওক বা বিভিন্ন ধৰণৰ তথ্য হওক, চ' সেইখিনি লৈ লয়হি আৰু সেই লোৱাৰ পিছত কি হয়, আপোনাৰ যোনটো পইচা ওলাই যায় বা পইচাটো আপোনাৰ কাট খাই যায়। চ' তেনেদৰে আমাৰ যোনডাল মেগনেটিক ষ্ট্ৰিপ বা ব্লেক মেগনেটিক ষ্ট্ৰিপ, চ' সেইডালে তেনেদৰে কাম কৰে। চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ ভিডিঅ'টো নতুন বা প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।